নমস্কাৰ মোৰ ইউটিউব চেনেল ই-লাৰ্ণিং থাকিবলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি কথা পাতিম এটা গ্ৰহৰ বিষয়ে, যিটো গ্ৰহই হেৰাইছে নিজৰ গ্ৰহৰ মৰ্যাদা। হয়, আজি আমি প্লুটো গ্ৰহৰ বিষয়ে কথা পাতিম। প্লুটো গ্ৰহেনো কেনেকৈ নিজৰ গ্ৰহৰ মৰ্যাদা হেৰালে, প্লুটো কিয় এতিয়া গ্ৰহ নহয়, এই বিষয়ে আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম। আমাৰ সৌৰজগত 8টা গ্ৰহ আৰু এটা সূৰ্যৰে গঠিত। এই গ্ৰহ 8টা ক্ৰমে হ'ল বুধ, শুক্ৰ, পৃথিৱী, মঙ্গল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। এই 8টা গ্ৰহ আৰু সূৰ্যটো লগ হৈ সৌৰজগত গঠিত হৈছে। কিন্তু আমি যেতিয়া হাইস্কুলত পঢ়িছিলোঁ, আমাক শিকোৱা হৈছিলে যে গ্ৰহৰ সংখ্যা 9টা। এই 9 নম্বৰ গ্ৰহটো আছিলে প্লুটো। কিন্তু কি কাৰণত প্লুটোক সৌৰজগতৰ গ্ৰহৰ পৰা বাদ দিয়া হ'ল, এই ভিডিঅ'টোত আমি এই বিষয়ে আলোচনা কৰিম। বন্ধুসকল, আপোনালোকে যদি 2006 চনৰ আগত হাইস্কুলত পঢ়িছিলে, তেনেহ'লে আপোনালোকে নিশ্চয় গ্ৰহৰ সংখ্যা 9টা পাইছিলে। এতিয়া এই 9 নম্বৰ গ্ৰহ প্লুটোৱে কেনেকৈ নিজৰ গ্ৰহৰ মৰ্যাদা হেৰালে, আজি আমি এই ভিডিঅ'টোত এই বিষয়ে আলোচনা কৰিম। প্লুটোৱে কেনেকৈ গ্ৰহৰ মৰ্যাদা হেৰালে, এই বিষয়ে জনাৰ আগত আমি প্লুটোক কেনেকৈ আৱিষ্কাৰ কৰা হৈছিল এই বিষয়ে অকণমান জনা উচিত। তো বন্ধুসকল, ভিডিঅ'টো নিশ্চয় নলেজেবল হ'ব। যদি আপোনালোকে নলেজেবল হ'ব বুলি ভাবিছে, তেনেহ'লে মোৰ এই ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। চন 1839, তেতিয়ালৈ আমাৰ সৌৰজগতত মাত্ৰ 7টা গ্ৰহহে আৱিষ্কাৰ হৈছিলে। নেপচুন গ্ৰহটোৰ তেতিয়ালৈ আৱিষ্কাৰ হোৱা নাছিলে। চন 1840ত ফ্ৰান্সৰ গণিতজ্ঞ আৰবেইন লে ভেৰিয়াৰে মেথামেটিক্স কেলকুলেশ্যন কৰি দেখুৱাইছিল যে ইউৰেনাছৰ কক্ষপথত কোনো বস্তুৱে ক্ৰিয়া কৰি আছে, কোনো বস্তুৱে ডিষ্টাৰ্ব কৰি আছে, আৰু তেওঁ কেলকুলেশ্যন কৰি দেখুৱাইছিলে এই ক্ৰিয়া কৰি থকা বস্তুটোৱে হ'ল নেপচুন। তেনেকৈ 1840 চনত নেপচুনৰ আৱিষ্কাৰ হৈছিলে। তাৰপিছত জ্যোতিৰ্বিজ্ঞানীসকলে পৰীক্ষা কৰি দেখিছিল যে ইউৰেনাছৰ কক্ষপথ কেৱল নেপচুনেই প্ৰভাৱ বিস্তাৰ কৰি নাই, অইন কোনো গ্ৰহ বা পিণ্ডৰ প্ৰভাৱ তাত পৰিলক্ষিত হৈছিল। তাৰপিছত জ্যোতিৰ্বিজ্ঞানীসকলৰ মাজত 9 নম্বৰ গ্ৰহটো বিচৰাৰ কাম আৰম্ভ কৰিছিলে। আৰু 9 নম্বৰ গ্ৰহটো বিচাৰিবলৈ আমেৰিকান এষ্ট্ৰনমাৰ পাৰ্চিভেল লোৱেলে এটা প্ৰজেক্ট আৰম্ভ কৰিছিলে। চন 1906 পাৰ্চিভেল লোৱেলে দ্য চাৰ্চ অফ এ পচিবল 9 প্লেনেট বুলি এটা প্ৰজেক্টৰ কাম আৰম্ভ কৰিছিলে। আৰু পচিবল প্লেনেটটো তেওঁ প্লেনেট এক্স নামেৰে নামকৰণ কৰিছিলে। তাৰপিছত তেওঁৰ প্ৰজেক্টটো সম্পূৰ্ণ নহওঁতে কিবা জুডিচিয়েল কাৰণত তেওঁৰ প্ৰজেক্টটো বন্ধ কৰি দিয়া হৈছিলে। তাৰপিছত 1929 চনত বৈজ্ঞানিকসকলে প্লেনেট এক্সক বিচৰা কামটো পুনৰ আৰম্ভ কৰিছিলে। আৰু প্লেনেট এক্সক বিচৰা কামৰ দায়িত্ব অৰ্পণ কৰিছিলে আমেৰিকান এষ্ট্ৰনমাৰ ক্লাইড টম্বগক। আৰু ক্লাইড টম্বগে এবছৰ কঠোৰ পৰিশ্ৰম কৰি 1930 চনৰ 18 ফেব্ৰুৱাৰীত প্লুটো গ্ৰহটো আৱিষ্কাৰ কৰিছিলে। বৈজ্ঞানিকসকলে প্ৰথম ধাৰণা কৰিছিলে যে প্লুটো গ্ৰহৰ ভৰ পৃথিৱীৰ প্ৰায় সমপৰ্যায়ৰ হ'ব। কিন্তু 1978 চনত যেতিয়া প্লুটোৰ প্ৰথম উপগ্ৰহ চেৰানৰ আৱিষ্কাৰ হৈছিল, তেতিয়া আমি প্লুটোটো যোগ কৰিব পাৰিছিলোঁ আৰু দেখা পাইছিলোঁ ইয়াৰ ভৰ পৃথিৱীৰ ভৰতকৈ যথেষ্ট কম। প্লুটো গ্ৰহৰ ভৰ পৃথিৱীৰ ভৰৰ মাত্ৰ 0.2%। তাৰপিছত আকৌ এটা বিসংগতি দেখা পোৱা গৈছিল, য'ত অন্য গ্ৰহৰ কক্ষপথবোৰ প্ৰায় গোলকাৰ, প্ৰতিটো গ্ৰহই প্ৰায় গোলকাৰ আকৃতিত সূৰ্যৰ চাৰিওফালে ঘূৰে, য'ত প্লুটোৰ কক্ষপথ আছিলে এক্সট্ৰিমলি এলিপ্টিকেল, অৰ্থাৎ সম্পূৰ্ণ অপবৃত্তকাৰ। আনহাতে প্লুটো গ্ৰহৰ উত্তাপ আছিল প্ৰায় -226 ডিগ্ৰী চেলছিয়াছ। তাৰপিছত বৈজ্ঞানিকসকলে প্লুটোৰ বিসংগতিসমূহ দেখা পালেও প্লুটো গ্ৰহ নহয় বুলি ক'বলৈ বিশেষ কোনো যুক্তিসংগত কাৰণ দেখা নাছিলে। 1977 চনত নাছাই 2খন মহাকাশযান পঠাইছিলে। এখন আছিলে ভয়েজাৰ 2 আৰু আনখন ভয়েজাৰ 1। কিন্তু এই দুয়োখন যানেও প্লুটোৰ কোনো বিশেষ সম্ভেদ দিব পৰা নাছিলে। কিন্তু চন 2005ত যেতিয়া আৰু এটা পিণ্ড আৱিষ্কাৰ হ'ল
যিটো প্লুটতকৈ বেছি মেছিভ বুলি বৈজ্ঞানিকসকলে অনুমান কৰিছিলে আৰু যিটোৰ নাম দিয়া হৈছিলে এৰিছ। এই এৰিছ আৱিষ্কাৰৰ পিছত বৈজ্ঞানিকসকলে চিন্তা কৰিবলৈ বাধ্য হ'ল যে প্লুটো গ্ৰহ হয় নে নহয়। 19 জানুৱাৰী 2006 চনত নাছাৰ মহাকাশ বিজ্ঞানীসকলে প্লুটোলৈ এখন যান পঠাইছিলে, যিখন যানৰ নাম আছিলে নিউ হৰাইজন। পৃথিৱীৰ পৰা প্লুটোৰ দূৰত্ব হ'ল প্ৰায় 7.5 বিলিয়ন কিলোমিটাৰ আৰু এই দূৰত্ব অতিক্ৰম কৰোঁতে নিউ হৰাইজন যানখনে জুপিটাৰ গ্ৰহৰ গ্ৰেভিটেশ্যনেল স্লিংশ্বটৰ সহায় লৈছিলে, যাৰ বাবে যানখনৰ বেগ আৰু 20% বেছি হৈছিলে। গ্ৰেভিটেশ্যনেল স্লিংশ্বট হ'ল কোনো যান কোনো গ্ৰহৰ ওচৰ চাপি সেই গ্ৰহটোৰ অৰ্বিটেল মমেণ্টাম লাভ কৰা। কিন্তু 2006 চনৰ আগষ্ট মাহত IAU অৰ্থাৎ ইণ্টাৰনেশ্যনেল এষ্ট্ৰনমিকেল ইউনিয়নে এটা সিদ্ধান্ত লৈছিলে যে কোনো এটা গ্ৰহক গ্ৰহৰ মৰ্যাদা তেতিয়া দিয়া হ'ব যেতিয়া ই 3টা নিয়ম মানি চলিব। এই নিয়মকেইটা হ'ল, 1 নম্বৰ নিয়মটো হ'ল ইট ইজ ইন অৰ্বিট এৰাউণ্ড দ্য ছান, অৰ্থাৎ ই সূৰ্যৰ চাৰিওফালে নিজৰ কক্ষপথত ঘূৰিব লাগিব। 2 নম্বৰ নিয়মটো হ'ল ইট হেজ ছাফিচিয়েণ্ট মাছ টু এজিউম হাইড্ৰষ্টেটিক ইকুইলিব্ৰিয়াম, অৰ্থাৎ গ্ৰহটোত এটা নিৰ্দিষ্ট পৰিমাণৰ ভৰ থাকিব লাগিব, যিটো ভৰৰ দ্বাৰা ই নিজকে গোলকাৰ কৰি ৰাখিব পাৰিব। এই 2টা নিয়ম প্লুটোৱে মানি চলিছিল, কিন্তু 3 নম্বৰ নিয়মটো আছিলে ইট হেজ ক্লিয়াৰ্ড দ্য নাইবাৰহুড এৰাউণ্ড ইটছ অৰ্বিট, অৰ্থাৎ গ্ৰহ এটা ইয়াৰ চৌপাশ পৰিষ্কাৰ কৰি ৰাখিব পাৰিব লাগিব, যিটো নিয়ম প্লুটোৱে মানি চলা নাছিল, যাৰ বাবে প্লুটোক গ্ৰহৰ শ্ৰেণীৰ পৰা বাদ দিয়া হৈছিল আৰু প্লুটোক ড্বাৰ্ফ প্লেনেট বুলি ঘোষণা কৰা হৈছিল। ক্লিয়াৰ ইটছ নাইবাৰহুড মানে হ'ল যিকোনো গ্ৰহ এটাই তাৰ ওচৰে পাঁজৰে থকা পিণ্ডবোৰ হয়তো আকৰ্ষণ কৰি গ্ৰহটোৰ লগত লগ কৰিব, নহ'লে গ্ৰহটোৰ চাৰিওফালে ঘূৰিব লাগিব, যিটো নিয়ম প্লুটো গ্ৰহই ফ'ল' কৰা নাছিল, যাৰ বাবে প্লুটোক গ্ৰহৰ শ্ৰেণীৰ পৰা বাদ দিয়া হৈছিল। আপোনালোকে জানি আচৰিত হ'ব যে নিউ হৰাইজন যানখনত ক্লাইড টম্বকৰ কিছু অস্থি প্লুটো গ্ৰহলৈ পঠাই দিয়া হৈছিল, যিটো যিকোনো এজন জ্যোতিৰ্বিজ্ঞানীৰ বাবে এটা ডাঙৰ সন্মান আছিল। আৰু 14 জুলাই 2015 চনত নিউ হৰাইজন যানখন প্লুটো গ্ৰহত উপস্থিত হৈছিল। কিন্তু প্লুটোক এতিয়াও সৌৰজগতৰ পৰা বাহিৰ কৰি দিয়া হোৱা নাই। আমাৰ ইমান সক্ষমতাও নাই যে আমি কোনো গ্ৰহক সৌৰজগতৰ পৰা বাহিৰ কৰি দিম। প্লুটোক মাত্ৰ এটা বেলেগ স্থানত ৰখা হৈছে, যিটো কোৱা হয় ড্বাৰ্ফ প্লেনেট। আৰু ড্বাৰ্ফ প্লেনেট অকল প্লুটোৱে নহয়, আমাৰ সৌৰজগতত আৰু 4টা ড্বাৰ্ফ প্লেনেট আছে। তো এইখিনি আছিল প্লুটোৰ কাহিনী। আপোনালোকে যদি এনেধৰণৰ ভিডিঅ' পিছে পৰেও পাই থাকিব বিচাৰে, তেনেহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।